26ৰ নিৰ্বাচনতো বিজেপি পৰিব ফাণ্ডত কাৰণ মুখ্যমন্ত্ৰীয়ে কৰিলে 5টা ভুল ভুলৰ পৰিণাম নিৰ্বাচনৰ ফলাফলত ওলাব ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক বিজেপিলে আদৰি বিজেপিৰ জ্যেষ্ঠ নেতাক টিকটৰ পৰা বঞ্চিত কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব নোৱাৰিলে মিয়া মুছলমানক অত্যাচাৰ কৰিলে বিৰোধী শিবিৰৰ মিত্ৰতা এই 5টা সমস্যাই বাৰুকৈ বিপাঙত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এফালে উজনিৰ পৰা নামনিলৈকে সমগ্ৰ অসমতে হিতাধিকাৰীৰ সৃষ্টি কৰি নিৰ্বাচনী পাৰ কৰিবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰীৰ বাবে এই 5টা বিষয় তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশেষকৈ জুবিন গাৰ্গৰ জুবিন অনুৰাগীয়ে এবাৰ উচিত শিক্ষা দিবলৈ সাজু হৈছে মামা মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে সহজ নহয় 26ৰ বিধানসভা নিৰ্বাচন ইফালে মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা এক প্ৰকাৰ একাষৰীয়া কৰি গৌৰৱ গগৈয়ে স্মাৰ্ট গেম খেলিলে যাৰ পৰিপ্ৰেক্ষিতত থৰক বৰক এতিয়া বিজেপিৰ ভাল দিন হ'ব বুলি ভাবিছিলেহে কিন্তু স্মাৰ্ট গেম খেলি এবাৰ বিজেপিৰ চিন্তাৰ মূৰৰ কামৰণি হৈ পৰিছে গৌৰৱ গগৈ পৰিপ্ৰেক্ষিতত এই 5টা বিষয়ৰ লগতে গৌৰৱ গগৈ আগন্তুক সময়ত সুযোগ আৰু সুবিধা লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে জুবিন ক্ষেত্ৰক লৈ গৌৰৱ গগৈ মন্তব্য কৰিছিল যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেতিয়াহ'লে 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলে তেনেস্থলত কি হ'ব 26ৰ নিৰ্বাচন নিউজ ডেস্ক আসাম 365